কেছ খোলা এই ললিপপ দিয়াছো কেইটা লাগবো কেই টকা কেনো 5 টাকা দুটা হয় নেকি তেহলে 15 টাকা দিয়াচোন ৰবা দি আছো ৰবা 5 টাকা যদি দুটা ললিপপ পাই 15 টাকাত কেইটা পাবা কচোন পাম নেকি 4-5টা মান কি 4-5টা পাম খাটাংকে ক কেইটা পাবা না অংক কৰবা নাজন কিয় নাজনি অংক কৰবা 5 টাকা দুটা 15 টাকাত 5টা পাম হনা 6টা পাবা কোন চাৰে গেছি তোমাক অংক তেলচুৰা চাৰে টিউচন কৰে নামক খালাক দে মোক কে তেল চুৰা এই গণি থৈছে তই তোক যি মই পুৰাণ নেওতা আৰু যুগ নেওতা মুখস্থ কৰবা দিছিলো কচ্ছা না কৰা নাই এক বেটিক মই ভালকে পঢ়াও এইৰে পঢ়াত গুৰুত্ব নাই দেচোন ক 1 কেজি আলুৰ দাম যদি 20 টাকা 1 পোৱা আলুৰ দাম কিমান হ'ব মই এটা ললিপপ কিনবা আইছো প্ৰশ্ন উত্তৰ দিবা নে নহয় মই নিতুলৰ দোকানত কিনিম যা